Hello everyone, welcome to my channel Positive Vibes. আপোনালোক ভাল নিশ্চয় আজি মই আপোনালোকক জুইত পুৰা মাংসৰ এটা ভিডিঅ লৈ আহিছিলোঁ গতিকে ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ আহকচোন চাওঁ তাৰ বাবে লৈছোঁ মই মুৰ্গী মাংস বুকুৰ অংশ লৈছোঁ আৰু লগত দিছোঁ বিলাহী কেপচিকাম পিঁয়াজ এতিয়া গোটেইখিনি মই মেৰিনেট কৰিম তাৰ বাবে দৈ ব্যৱহাৰ কৰিছোঁ মছলাৰ ভিতৰত দিছোঁ চিকেন মছলা तंदूर मसाला गरम मसाला जीरा पाउडर कॉर्नफ्लोर এতিয়া এই গুটেইখিনি ভালকৈ মিলাই পেলাম এইখিনি মিলাই হোৱাৰ পিছত নিমখ দিছোঁ এচামুচৰ সমান হালধি দিছোঁ আৰু এইখিনি মেৰিনেট কৰি আধা ঘণ্টামান সময় মই থৈ দিম আধা ঘণ্টামান থৈ দিয়া হৈ গৈছে এতিয়া ফলা দুডাল ল'ম ফলা দুডালত মই সামান্য পৰিমাণৰ বাটাৰ লগাই লৈছোঁ এনেদৰে আৰু ভিডিঅ'টোত দেখুৱাৰ দৰে সকলোবোৰ এনেদৰে ফলাডালত ভৰাই ৰেডি কৰি ল'ম এয়া ৰেডি হৈ গ'ল এতিয়া জুইত পুৰিব পৰা যাব এনেদৰে অঙঠাৰ ওপৰত এডাল এডালকৈ হলাকিডাল জুইত উঠাই মাংসখিনি পুৰি ল'ম এইটোৱে আছিল মই আজি আপোনালোকৰ লৈ অহা জুইত পুৰা মাংসৰ ৰেচিপি আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাবচোন আৰু ৰেচিপিটো যদি চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গতিকে আজিলৈ আহিছোঁ থেংক ইউ